ৰুমৰ তলাটো মাৰি জিমলৈ বুলি ওলালো। অলপ দেৰি ৰাস্তাটোৰে খোজকাঢ়ি গৈ দেখো এয়া কি ৰাস্তাটোৱে নাইচোন। মানে ৰাস্তাটো নতুনকৈ বনাব হপায়, সেইবাবে চাইডৰ ড্ৰেইনটো গোটেইটো খান্দি থৈছে। গেলা বোকাখিনিৰ ওপৰেদিয়ে গৈ জিম পাই ৱৰ্কআউট আৰম্ভ কৰিলো। যিহেতু নতুন জিমটোত আজি 2 নম্বৰ দিন, সেইবাবে আজিও মিক্স প্ৰগ্ৰেমকে মাৰিছো। প্ৰথমতে 2টা আপাৰ বেকৰ ৱৰ্কআউট আৰু তাৰপিছত 2টা চেষ্টৰ ৱৰ্কআউট, আৰু একেবাৰে শেষত শোল্ডাৰৰ বাবে এই ৰিয়েডেলছৰ প্ৰগ্ৰেমটো মাৰি ঘৰমুৱা হলো। ৰাতিপুৱা 8:30টাতে সূৰ্য দেৱতা যেনেকৈহে ওলাইছে যেন খাই পেলাব একেবাৰে চকুকেইটা মেলিবলৈ দিয়া নাই। তাৰপিছত ৰুম আহি পাই গা পা ধুই ৰাতিপুৱাৰ আহাৰকণ গ্ৰহণ কৰি ক্লাছলৈ বুলি ওলালো। ঘড়ীটো পিন্ধিছো হয়, পিছে চাৰ্জ মাত্ৰ 20% মানহে আছে, মানে চাৰ্জাৰডাল ঘৰতে পাহৰি আহিলো। এতিয়া পিছে ৰাস্তাত মোক কোনোবাই লগ পালেও হাতত ঘড়ীটো দেখিলে ঘড়ীটোত টাইম সুধি লাজ নিদিয়ে যেন। এতিয়া ক্লাছলৈ গৈ থকা নাই, ক্লাছৰ পৰা ঘূৰিহে আহিছো। আৰু এইটো হৈছে জুৰ কাষৰ ৰাস্তা, মানে কাষতে এইখন জু। নহয় মোৰ ৰুম এফালে নহয়, মানে ক্লাছত যিমানহে হামিয়াই আছিলো সেইবাবে চাহ একাপ খাবলৈ আহিলো। লগতে আমাৰ এইজন ডাঙৰীয়াও আহিছে। বাৰু এতিয়া মই বৰফিটোৰ সৈতে চাহকাপ খাই নিজৰ টোপনি ভাঙো। আজিলৈ ইমানেই, আকৌ পিছত লগ পাম।